যদি আপুনি কেতিয়াবা এয়াৰটেল থেংকছ এপছৰ পৰা যদি আপুনি ৰিচাৰ্জ কৰে এয়াৰটেল নম্বৰত যিটো নম্বৰত আপুনি ৰিচাৰ্জ কৰিব লাগিছিলে সেইটো নম্বৰত ৰিচাৰ্জ নহয় ভুলবশতঃ বেলেগ এটা নম্বৰত ৰিচাৰ্জ হৈ যায় গতিকে সেই ৰিচাৰ্জ এমাউণ্টটো আপুনি কেনেকৈ ৰিটাৰ্ণ আনিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দি আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক গোটেইখিনি তথ্য এই ভিডিঅ'ত জানিব পাৰিব প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা এয়াৰটেল থেংকছ এপ্লিকেশ্যনটো অপেন কৰি ল'ব অপেন কৰাৰ পিছতে আপুনি একেবাৰে তলত চাব ASK আছ বুলি অপশ্যন পাব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে অলপ ৱেইট কৰিব হয় ইয়াতে আপুনি চাব ইয়াতে দেখিবলৈ পাব এইটো দেখিছেনে আপোনাৰ ইয়াতে একেবাৰে তলত আহিব যেটো আপোনাৰ বিলিং এণ্ড পেমেন্ট বুলি এটা অপশ্যন পাব এই অপশ্যনটো ইয়াতে আপুনি সিলেক্ট কৰিব লাগিব এইটো ইয়াতে দেখাইছেনে ফেচিং ইছ্যু উইথ ৰিসেন্ট ৰিচাৰ্জ এই অপশ্যনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে অপশ্যন আহিব ইয়াতে আপোনাক মোবাইলত হৈছিল না ডিটিএইচত হৈছিল যদি মোবাইলত হৈছে আপুনি প্ৰিপেইডটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ এটা নম্বৰ দেখাই দিব কোনটো নম্বৰত আপোনাৰ ৰিচাৰ্জ হৈছে মই যিকোনো এটা সিলেক্ট কৰি দিছো ইয়াতে সিলেক্ট কৰাৰ পিছত এতে আপোনাক দেখাই দিব পেমেন্ট মেথড অটো পে ৰিসিভ আহিব বেনিফিট পোষ্টিং ৰিলেটেড আহিব ৰং ৰিচাৰ্জ ৰিভাৰ্সেল একেবাৰে যেটো সাইন নম্বৰটো আছে যেটো আপোনাৰ যেটো ৰং ৰিচাৰ্জ হৈছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাক খুদিব আপোনাৰ কিমান টকা ৰিচাৰ্জ ৰং ৰিচাৰ্জ হৈছিল এতিয়া কোনটো নম্বৰত হৈছিল ইয়াতে আপুনি সিলেক্ট কৰিব এই কোনটো নম্বৰ ৰিচাৰ্জ হৈছিল ইয়াতে দুইটা ভিতৰত আপুনি যেটো আপোনাৰ লাষ্টৰ যেটো আছিল আপোনাৰ ৰিচাৰ্জ ডান অন ৰং ৰিচাৰ্জ এই নম্বৰটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছতে ইয়াতে আপোনাৰ কনফাৰ্ম কৰিবলৈ ক'ব ঠিক এই মাধ্যমেৰে আপুনি যেটো ৰং ৰিচাৰ্জ কৰিছিল যেটো নম্বৰত এই নম্বৰটো যেতিয়া আপুনি এনেকৈ যদি সিলেক্ট কৰিব তেতিয়া আপোনাৰ কাস্টমাৰ কেয়াৰ ফালৰ পৰা আপোনাক কন্টাক্ট কৰিব কন্টাক্ট কৰি কিছু তথ্য আপোনাৰ পৰা ল'ব লোৱাৰ পিছত আপোনাৰ যেটো প্ৰবলেম আছে প্ৰবলেমটো সমাধান কৰি দিব আজিলৈ আছিল এইটোৱে ভিডিঅ'টো যদি আপুনি ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব